নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম অসমৰ চাংমাজিত যি উচ্ছেদ অভিযান চলিছিল। সেই উচ্ছেদ অভিযানত উচ্ছেদিত লোকসকলৰ যি কৰুণ অৱস্থা, সেই কৰুণ অৱস্থাৰ সময়ত তেওঁলোকৰ কাষত থিয় দিছে বিভিন্ন দল সংগঠনে। তাৰ ভিতৰত অন্যতম হৈছে আমাৰ আনফৰ ফাউণ্ডেশ্যনে যি পদক্ষেপ হাতত লৈছে, সেই পদক্ষেপ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আহক পোনে পোনে সেই দৃশ্যবোৰ চাই লওঁ। এই দৃশ্যটিলৈ মন কৰক। এজন মৌলানাৰ কাষতে কেইজনীমান জনজাতি মহিলা। জনজাতি মহিলাসকলে অন্তৰ খুলি নিজৰ বেদনাবোৰ প্ৰকাশ কৰিছে মৌলানাজনৰ ওচৰত। কাৰণ কিয় জানেনে? কাৰণ এটাই, তেওঁলোকক সকলোৱে পাহৰি গৈছে। উচ্ছেদ হোৱাৰ পিছত বহু মানুহ গৈছিল, বহু নেতা গৈছিল, বহুতে তেওঁলোকক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুখৰ কথা, দিন বাগৰাৰ লগে লগে সকলোৱে তেওঁলোকক পাহৰি গৈছে। তেওঁলোক বৰ্তমান বৰ অসহায় হৈ পৰিছে। খাবলৈ নাই, শুবলৈ নাই, নাই মানে তেওঁলোকৰ একোৱেই নাই। প্ৰথম দিনৰে পৰা আজিৰ এই সময়তো তেওঁলোকৰ কাষত থিয় দি আহিছে মৌলানা মুস্তাক আনফৰ জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যন। মহিলাসকলে হাঁহি হাঁহি অন্তৰ খুলি কৈছে, মৌলানা মুস্তাক আনফৰ, আপোনাক ধন্যবাদ। গাৰো চাকমা জনজাতিৰ লোকসকলৰ কাষত জমিয়ত উলামা আৰু আনফৰ ফাউণ্ডেশ্যন। সম্প্ৰতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনে। সকলো ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হোৱা লোকসকলক সহায় সহযোগিতা কৰাৰ উদ্দেশ্যেৰে লংকাৰ নখুটিত উপস্থিত জমিয়ত উলামা আৰু আনফৰ ফাউণ্ডেশ্যন। বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী লৈ জমিয়ত উলামাৰ এটা সজাতি দলে পৰিদৰ্শন কৰে সেই পাহাৰীয়া অঞ্চল। হয়, লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীসকলক চৰকাৰ প্ৰশাসনে উচ্ছেদ কৰি ক'ত আৰু কেনে পৰিস্থিতিত ৰাখিছে জানেনে? উচ্ছেদৰ পিছত এই লোকসকলে কেনেদৰে দিন পাৰ কৰি আছে চৰকাৰ প্ৰশাসনে খবৰ ৰাখিছেনে? গাৰো চাকমা আদি লোকসকলক চৰকাৰ প্ৰশাসনে উচ্ছেদ কৰি নকুটিৰ ডেকা বস্তিত অস্থায়ীভাৱে দিছে ঠাই। কিন্তু এই লোকসকলে খাদ্যৰ সংকটৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সমস্যাত ভুগি আছিল। তেনে সময়তেই মানৱ দৰদী মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়ত উলামা আৰু আনফৰ ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰথমৰ পৰাই এই লোকসকলক সকলো ধৰণৰ সহায় সহযোগিতা কৰি আহিছে। আজিও পুনৰ বৃহৎ পৰিমাণৰ খাদ্য। এই চকতে কথা এটা কৈ লওঁ যে আজি লামডিঙৰ সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ অভিযান হ'ল আৰু সেই উচ্ছেদিত লোকসকলক দেখিবলৈ বা সিহঁতৰ খবৰ ল'বলৈ বহুতো দল সংগঠনে গৈছিলে, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে কিন্তু অৱশেষত পাহৰি গ'ল। আৰু চৰকাৰেও ইয়াৰ ওপৰত কোনো ব্যৱস্থা নল'লে, জাষ্ট আপোনাৰ উচ্ছেদ কৰিয়েই সেইটো ক্ষান্ত থাকিল চৰকাৰৰ ফালৰ পৰা। আৰু তেওঁলোকক কোনো এটা ভাল ঠাই বা কোনো এটা জাগা তেওঁলোকক স্থাপিত কৰাৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা নল'লে। গতিকে সেই ক্ষেত্ৰত আমাৰ আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়ত উলামাই এটা ধুনীয়া পদক্ষেপ লৈছে। তেওঁলোকে তাতে গৈ তেওঁলোকক যিখিনি পাৰে তেওঁলোকক সাহায্য বিতৰণ কৰিবলৈ চেষ্টা কৰিছে। গতিকে পৰৱৰ্তী সমূহ চাওয়া সামগ্ৰী লৈ উক্ত পাহাৰীয়া অঞ্চলত উপস্থিত হয় জমিয়ত উলামা আৰু আনফৰ ফাউণ্ডেশ্যনৰ সজাতি দল। উক্ত মানুহখিনিৰ খবৰ ল'বলৈ গৈ উপস্থিত হোৱা অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক মৌলানা কলিমুদ্দিনে এনেধৰণে নিজৰ মন্তব্য আগবঢ়ায়। অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ সাহেবৰ নিৰ্দেশক্ৰমে আমি আৰম্ভণিৰ পৰাই লামডিং সমষ্টিৰ নকুটিত যিটো উচ্ছেদিত কাৰ্য সংঘটিত হৈছিল বা উচ্ছেদ হৈছিল মানুহখিনি, তেতিয়াৰ পৰাই আমি এই মানুহখিনিৰ যিমান সম্ভৱ হৈছে আমি জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি সহায় কৰি আহিছোঁ। আৰু আজিৰ তাৰিখতো, অৰ্থাৎ আজি 4 ডিচেম্বৰ তাৰিখেও মৌলানা মুস্তাক আনফৰ সাহেব অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি আৰু আনফৰ ফাউণ্ডেশ্যনৰ সভাপতি ফাৰুক আনফৰ সাহেব ভাতৃদ্বয়ৰ ইউনাইটেড প্ৰচেষ্টাৰ মাজত আমি জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনৰ জৰিয়তে অলপ সাহায্য লৈ আহিছোঁ। গাৰো আৰু চাকমা
যিসকল ডেকা বস্তিত এতিয়া উচ্ছেদিত মানুহখিনি আমাৰ লগত আছে, মহিলাসকল আপোনালোকে দেখিছে, পুৰুষসকলো আছে। গতিকে আমি তেওঁলোকৰ কাষত আগতো আছিলোঁ, আজিও আছোঁ, আৰু অনাগত দিনতো এনেধৰণৰ আৰ্তসকলৰ কাষত আমি আছোঁ আৰু থাকিম। আৰু আজি আমি অলপ খাদ্য সামগ্ৰী লৈ তেওঁলোকৰ কাষত আহিছোঁ আৰু তেওঁলোকৰ লগত মত বিনিময় হৈছে। যিকোনো বিপদৰ সময়ত আৰ্তসকলৰ কাষত থিয় দিয়া মৌলানা মস্তাক আনৱাৰ চাহাবে ভাল পায় আৰ্তসকলৰ কাষত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে মানুহক সহায় কৰি। গতিকে আজি এই দেখিছে আপোনালোকে গাৰো মানুহখিনি আছে, চাকমা মানুহখিনি আছে, আমি তেওঁলোকৰ কাষত প্ৰথমেই আহিছোঁ। এয়াই হৈছে মানৱতা, এয়াই হৈছে জমিয়তৰ কাম, এয়াই হৈছে আনৱাৰ ফাউণ্ডেশ্যনৰ কাম, আৰু এয়াই হৈছে মূল পৰিচয় মৌলানা মস্তাক আনৱাৰ চাহাবৰ মহানুভৱতাৰ এক উত্তম নিদৰ্শন। গতিকে আমি হোজাই জিলা জমিয়তুল উলামাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ চাহাব আৰু আমাৰ বৃহত্তৰ লংকা আঞ্চলিক জমিয়তুল উলামা, নকুটিয়া আঞ্চলিক জমিয়তুল উলামাৰ মৌলানা আজাৰুল চাহাব, জাহিদ চাহাব, আব্দুল লতিফ চাহাবকে আদি কৰি আলী আহমদ চাহাব, আমি গোটেই টিমটো আমি ইয়াতে আহিছোঁ। ইয়াতে আমাৰ ছাইদুল বাৰী, দীপ ভাই, শফিকুল হক, আমি গোটেই মানুহখিনি আহিছোঁ। আমি আৰু অতি আদৰেৰে তেওঁলোকে আমাৰ এই খাদ্য সামগ্ৰী। তো আপোনালোকে ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা কলিমুদ্দিন চাহাবৰ বক্তব্য শুনিলে, যে তেখেতে কৈছে যে আমাৰ মৌলানা মস্তাক আনৱাৰৰ যিটো আনৱাৰ ফাউণ্ডেশ্যন আৰু ৰাজ্যিক জমিয়তুল উলামাৰ যি জমিয়ত, সেই তেওঁলোকে আমাৰ যি উচ্ছেদিত লোকসকল আছে, উচ্ছেদিত লোকসকলৰ ভিতৰত আছে গাৰো, চাকমা জনজাতীয় যি লোকসকল আছে, তেওঁলোকক যিখিনি পাৰে তেওঁলোকে সাহায্য কৰিবলৈ চেষ্টা কৰিছে। এয়াই হৈছে মৌলানা মস্তাক আনৱাৰৰ মহানুভৱতা। আপোনাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে তেওঁ তেখেতসকলৰ কাষত থিয় দিছে। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব। তো চাই থাকিব অনলাইন আছামিজ দ্য টেক চলিউশ্যন।